হাই বন্ধু বান্ধৱীসকল, আশা কৰি আপোনালোকে ভালে আছে। মোৰ ইউটিউব চেনেললৈ আপোনালোকৰ স্বাগতম। আজি কালী পূজা, তো কালী পূজাৰ কাৰণে আমাৰ ঘৰত কি কি আয়োজন কৰিছোঁ আপোনালোকক দেখাম। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। বিশেষ তেনেকৈ একো আয়োজন কৰা নাই, ৰংগলী বনাম আৰু চাকি জ্বলাম আৰু মম জ্বলাম। আৰু এয়া চাকি যোগাৰ হৈছে আৰু ৰংগলীৰ কাৰণে ৰং যোগাৰ কৰিছোঁ আৰু এনেকৈ বোমা আছে। সেয়া চাকি ৰেডি, এতিয়া দিওঁ। এয়া ৰংগলীটোৰ কাষত চাকি দিলোঁ। কেনেকুৱা লাগিছে জনাব কমেণ্টত আপোনালোকে। এতিয়া বাহিৰত দিম। ৰংগলীটো কেনেকুৱা লাগিছে ক'বচোন কমেণ্টত। অলপমান চেষ্টা কৰিছোঁ। ইয়াৰ ওপৰত লাইটিঙো দিছে অকণমান। এনেকৈ সজাইছোঁ আজি কালী পূজা বুলি। হেপী দীপাৱলী সকলোকে আকৌ এবাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। দীপাৱলী পালন কৰে। ভাতত কলপুলি পুতে, এয়া চাকি দিয়ে এনেকৈ। আপোনালোকৰ ফালে কেনেকৈ পুতে জনাবচোন কমেণ্টত। ময়ো অলপ দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ, তো চাই থাকক। এয়া আমাৰ খুৰীমাহঁতৰ ঘৰত। পূজাখন অকণমান দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। আচলতে দুদিনৰ ভিডিঅ' এইটো ভিডিঅ'তে দিছোঁ। পূজাত নামো চলিছে, সম্পূৰ্ণ নামটো দেখাব নোৱাৰিলোঁ, অকণমান দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। পূজা চাই থাকোঁতে খিচাৰি খাব মাতি লৈ আহিলে দাদা এটা। তো আমাৰ ছোৱালীজনী নমনি নাচি আছে। বান্ধৱীসকল, জাষ্ট পূজা চাই আহিলোঁ। পূজা চাই কেনেকুৱা লাগিল? পূজা চাই বহুত ভাল লাগিলে আৰু লাগিছে, বহুত মস্তি লাগিছে আৰু পূজা চাই। তো ভিডিঅ' জাষ্ট আহিলোঁ। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেলনটো অন কৰি দিব। এতিয়ালৈ বাই বাই।